মিউচুৱেল ফাণ্ড ইনভেষ্টিঙৰ ওপৰত মোৰ এজন বন্ধুৱে ক'লে যে কি তেওঁ মিউচুৱেল ফাণ্ডক বিশ্বাস নকৰে আৰু তেওঁ মোটামুটি তাতকৈ LICত ইনভেষ্ট কৰিব বিচাৰে। তেতিয়া মই তেওঁক একো নকলোঁ, কিয়নো অবুজনক বুজাই লাভ নাই। চ' ষ্টিল আপোনালোকে LICত পইচা ৰাখিব পাৰে, দেৰ ইজ ন' ইছ্যু। কিন্তু আমাৰ অসমৰ more than 95% মানুহে এটা কথা নাজানে যে কি LICৰো মিউচুৱেল ফাণ্ড থাকে। আপোনালোকে যদি গুগলত চাৰ্চ কৰে তেতিয়াহ'লে LICৰ মিউচুৱেল ফাণ্ড লিষ্ট পাই যাব। ইনফেক্ট LIC ষ্টক মাৰ্কেটতো লিষ্টেড আছে। আপোনালোকে ইচ্ছা কৰিলে LICৰ শ্বেয়াৰ হোল্ডাৰ হ'ব পাৰে। মই ৰেকমেণ্ড কৰা নাই, জাষ্ট যে LICও শ্বেয়াৰ মাৰ্কেটত লিষ্টেড আছে, মই সেইটো কথাহে মেনশ্যন কৰিবলৈ গৈছোঁ। এতিয়া মই অকণমান সময় আপোনালোকক গুগলত দেখুৱাম। মই এতিয়া গুগলত চাৰ্চ কৰিম যে কি LIC মিউচুৱেল ফাণ্ড লিষ্ট। এতিয়া মই অল ফাণ্ডছ ইয়াত আমি ক্লিক কৰিম আৰু ইয়াত যদি আমি এতিয়া তললৈ যাওঁ তেতিয়া দেখা পাম যে কি মিউচুৱেল ফাণ্ডৰ লিষ্টবিলাক আমি দেখা পাম। ইয়াত আমি দেখিবলৈ পাইছোঁ যে টাইপছ অফ অল ফাণ্ডছ, গোটেই ফাণ্ডখিনি আমি দেখিবলৈ পাইছোঁ। টোটেল 40 ফাণ্ডছ, মানে LICৰ টোটেল 40টা ফাণ্ড মাৰ্কেটত এভেইলেবল আছে। আকৌ যদি স্ক্ৰল ডাউন কৰোঁ আমি দেখিবলৈ পাম যে কি LIC মিউচুৱেল ফাণ্ড লাৰ্জ কেপ ফাণ্ড, নেক্সট আহিব LIC মিউচুৱেল ফাণ্ড লাৰ্জ এণ্ড মিড কেপ ফাণ্ড, আৰু তললৈ যদি আমি আহোঁ তেতিয়া আমি দেখিবলৈ পাম যে কি LIC মিউচুৱেল ফাণ্ড বেংকিং ফাইনেন্সিয়েল ছাৰ্ভিচেছ ফাণ্ড। তাৰপিছত তলত আমি দেখিবলৈ পাম যে কি LIC মিউচুৱেল ফাণ্ড ELSS টেক্স ছেভাৰ ফাণ্ড, LIC মিউচুৱেল ফাণ্ড বেংকিং এণ্ড PSU ফাণ্ড, LIC মিউচুৱেল ফাণ্ড গিল্ড ফাণ্ড। চ' মই আপোনালোকক আজিৰ ভিডিঅ'টোৰ পৰা এটা কথাই জনাব বিচাৰিছোঁ যে কি যিসকলে LICক বিশ্বাস কৰে তেখেতসকলক মই কওঁ যে কি LICৰো মিউচুৱেল ফাণ্ড আছে আৰু এই LIC মিউচুৱেল ফাণ্ড 1989 চনতে আৰম্ভ হয়। কিন্তু অসমৰ বহুতখিনি মানুহে, মোটামুটি more than 95% মানুহে এই কথাটো নাজানে যে কি LICৰো মিউচুৱেল ফাণ্ড মাৰ্কেটত আছে বুলি। চ' ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব। থেংক ইউ।